প্ৰতিশ্ৰুতিবোৰ কেৱল এটা দিনতে আবদ্ধ কিয়? ভনীজনীৰ ৰাখীৰ মূল্য আমি দিব পাৰিছোঁ জানো? ভনীজনীক পঢ়াব পাৰিলোঁ, কিন্তু বচাব পাৰিলোঁ জানো? মুক্ত আকাশত জিৰণি ল'ব পাৰিবনে তাই? পাৰিব জানো নিজান ৰাতি জোনাক চাব? কেতিয়ালৈ ভনীজনীয়ে ক'ব পাৰিব মই সম্পূৰ্ণৰূপে স্বাধীন বুলি? তাই পিন্ধোৱা ৰাখীডাল আৰু আমি দিয়া ৰক্ষাৰ প্ৰতিশ্ৰুতি আজি আমি পূৰণ কৰিব পৰা নাই। কিন্তু তই হাৰি নাযাবি। নিজক ৰক্ষা কৰিবলৈ দুৰ্গা ৰূপ তয়ে ল'ব লাগিব। মানৱৰূপী মহিষাসুৰ তয়ে বধ কৰিব লাগিব। নাৰীয়ে লিখে এক জীয়া কাহিনীৰ দস্তাবেজ। আৰম্ভ কৰিছে যেতিয়া শেষ নাৰীয়েই কৰিব লাগে। লগত আছে সাহস হৈ আমাৰ প্ৰতিশ্ৰুতি।